আজি আৰম্ভ কৰিব লৈছোঁ ক্লাছ 8ৰ পাঠ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। আৰম্ভ কৰিবলৈ যোৱাৰ আগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কথা এষাৰ কৈ লওঁ যে এই ভিডিঅ'টো তোমালোকে যেতিয়া চাই থাকিবা ক্লাছৰ, তেতিয়া তোমালোকে এটা কাম কৰিবা, তাত থকা যিটো লাইক বুটাম আছে আৰু যিটো ছাবস্ক্ৰাইব বুটাম আছে এইকেইটা টিপি দিবা। তাৰ লগতে আৰু তাত বেলৰ এটা আইকন আছে, সেই আইকনটো তোমালোকে টিপি দিবা, যাতে মোৰ যিকোনো ক্লাছ যদি আকৌ নেটত আপডেট দিওঁ তোমালোকে সহজে পোৱা গৈ থাকিব। ইমানবোৰ কোৱাতকৈ এতিয়া আমাৰ এই পাঠটোলৈ আহোঁ। আমাৰ এই পাঠটো হৈছে সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। গতিকে সংবিধানখন আমাক কিয় প্ৰয়োজন হয়, এতিয়া সংবিধানটো চিধা যদি বুজিবলৈ যাওঁ হয়তো তোমাৰ অকণমান সময় দৰকাৰ হ'ব পাৰে। গতিকে আমি প্ৰথম এটাকে বুজি লওঁ, প্ৰয়োজনীয়তা। প্ৰয়োজনীয়তা যেতিয়া বুজিবলৈ যাম, এডাল হৈছে এডাল চক পেঞ্চিল হয়। এই চক পেঞ্চিল হ'লে আমি কিহৰ কাৰণে দৰকাৰ হয়, আমি ইয়াত লিখিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। অৰ্থাৎ এই দৰকাৰ হোৱাটোকে আমি কি বুলি কৈছোঁ, প্ৰয়োজন বুলি কৈছোঁ। ঠিক তেনেকৈ আমি কলম, আমাৰ এইটো হৈছে কলম। কলমটো আমি কি কৰোঁ, বহী বা কাগজত লিখিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। দৰকাৰ হৈছে, আমি দৰকাৰ শব্দটো মুখেৰে কৈ থাকোঁ অনবৰত, দৰকাৰ, কিন্তু কিতাপৰ ভাষাত সেইটো আমি কি বুলি কৈছোঁ, প্ৰয়োজনীয়তা। গতিকে এতিয়া আমাৰ কথাত হৈছে সংবিধানৰনো কিয় প্ৰয়োজন আছে আমাৰ। এই সংবিধানৰ প্ৰয়োজন বুজাবলৈ যাওঁতে তোমালোকক এতিয়া আৰু এটা কথা ক'ব লাগিব যে তোমালোকৰ বিদ্যালয়ৰ কথা। তোমালোকে সদায় মন কৰা যে বিদ্যালয় তোমালোকে আহি পোৱাহি 8:30, অৰ্থাৎ 8:30 তোমালোকে বিদ্যালয়লৈ অহা হয়। বিদ্যালয় অহাৰ পিছত তোমালোকৰ এটা নিয়ম থাকে যে তোমালোকে স্কুলখন চৌপাশটো চাফ চিকুণ হৈছে নাই চোৱা, তাৰপিছত হয়তো প্ৰাৰ্থনা কৰা হয়, তাৰপিছত ক্লাছ কৰা হয়। ক্লাছবোৰতো তোমালোকে মন কৰিবা যে তোমালোকৰ ছাৰ বাইদেউসকলে যেতিয়া ক্লাছ কৰে, ক্লাছবোৰ ক্ৰমান্বয়ে এটা নিয়মত কৰে। অৰ্থাৎ 9:15 পৰা যদি ক্লাছটো কৰে, ক্লাছটো 10টা বজাত শেষ হয়। 10টা বজাৰ পৰা ক্লাছ কৰিলে 10:45 হয়। এইটো হৈছে আমাৰ বিদ্যালয়ত ক্লাছ কৰা এটা নিয়ম। ইয়াত তোমালোকে মন কৰিবা, ইয়াত মই কি ক'লোঁ, সেইটো হৈছে ইয়াত নিয়ম। এই যিটো আমি বান্ধি লৈছোঁ সময়বোৰ, এইটো হৈছে আমাৰ নিয়ম। গতিকে এই নিয়মটো আমাৰ ক'ত হৈছে, এইটো হৈছে আমাৰ বিদ্যালয়ত হৈছে। বিদ্যালয়ত হোৱাৰ কাৰণে এইটো আমি বিদ্যালয়ৰ নিয়ম বুলিয়ে ক'লোঁ। কিন্তু এটা কথা হ'ল নহয়, এতিয়া আমি পঢ়ি আছোঁ কাৰ বিষয়ে, আমাৰ দেশখনৰ বিষয়ে, দেশ। গতিকে এতিয়া আমাৰ দেশখনৰ নিয়ম আহিলোঁ। দেশখনৰ নিয়ম যদি বুজাবলৈ যাওঁ, বহুত দূৰলৈ নাযাওঁ, তোমালোকৰ কথালৈকে আহিছোঁ। এতিয়া 6 বছৰৰ পৰা 14 বছৰলৈকে যিমান ছাত্ৰ ছাত্ৰী আছে সেই সকলোকে চৰকাৰে কি কৰিছে, বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে। অৰ্থাৎ তোমালোকে চৰকাৰী স্কুলত যেতিয়া পঢ়া হয় 6 বছৰ বা 14 বছৰলৈকে, তোমালোকে স্কুলত পঢ়িবৰ কাৰণে কোনো টকা পইচা দিব লগা নহয়। গতিকে এইটো কি হৈছে, আমাৰ এটা দেশৰ নিয়ম। তেনেকুৱা ধৰণৰ আমাৰ বহুতো নিয়ম আছে। আৰু এটা ধৰি লৈছোঁ আমাৰ সৰু নিয়ম, যেতিয়া তোমালোকে 18 বছৰ বয়স হ'ব, অৰ্থাৎ 18 বছৰ বয়স যেতিয়া তোমালোকৰ হ'ব, তেতিয়া তোমালোকে কি কৰিব পাৰিবা, ভোট দিব পাৰিবা। গতিকে এইটো এটা কি হয়, আমাৰ দেশৰ নিয়ম। এতিয়া আমি কথাটো হৈছে কি, আমি বুজি পালোঁ যে নিয়ম কোনকেইটা হয়। দেশখনৰ নিয়ম আছে দুটা, এনেই উদাহৰণে দিছোঁ, এনেকুৱা বহুত নিয়ম আছে আমাৰ। এটা হৈছে 6 বছৰ বা 14 বছৰলৈকে সকলোৱে বিনামূলীয়া শিক্ষা। আৰু এটা আহিলে আমাৰ দেশৰ নিয়ম আছে কি, আমি 18 বছৰ বয়সত কি কৰিব পাৰোঁ, 18 বছৰ বয়সৰ পৰা আমি ভোটদান কৰিব পাৰোঁ। গতিকে এইকেইটা হৈছে আমাৰ নিয়মকেইটা। এতিয়া এই নিয়মৰ লগত সংবিধানৰ কি সম্বন্ধ আছে এইটো চাই লওঁ। অৰ্থাৎ এই নিয়মটো হৈছে আমাৰ দেশৰ নিয়ম। গতিকে এই দেশৰ নিয়মবোৰ য'ত লিখা থাকে, লিখা মানে হয়তো তোমালোকে বুজি পাইছা চাগে। লিখা মানে মই কি ক'ব বিচাৰিছোঁ, যেনেকৈ এতিয়া বৰ্ডত মইতো কি কৰিছোঁ, পেঞ্চিলে বা ইয়াত কি লিখি আছোঁ, এইটোকে কৈছে আমাৰ লিখা। গতিকে হয়তো বুজি পাইছা যে লিখা মানে কি ক'ব বিচাৰিছোঁ। গতিকে ইয়াত কি লিখা কথা ক'লোঁ, এই নিয়মবোৰ যে আমি ক'লোঁ যে 18 বছৰ বয়সৰ পৰা ভোট দিব পাৰিব, 6 বছৰ পৰা 14 বছৰলৈকে বিনামূলীয়া শিক্ষা আছে, এই নিয়মবোৰতো লিখা আছে। গতিকে লিখি থোৱা যিখন কিতাপ হয়, সেই কিতাপখনক আমি কি বুলি কওঁ, সংবিধান বুলি কওঁ। এতিয়া সংবিধানটো বুজাবলৈ যাওঁতে অকণমান মই ঘূৰি পকি গ'লোঁ। এইটো এইকাৰণে কৰিছোঁ মই তোমালোকৰ কাৰণে, হয়তো তোমালোকক যদি প্ৰথমতে কৈ দিলোহেঁতেন যে য'ত দেশৰ নিয়মবোৰ লিখা আছে সেইখনক আমি সংবিধান কওঁ, আৰু তোমালোকে কি কৰিবা, তাক বহী এখনত লিখি মুখস্থ কৰাত লাগি যাবা যে য'ত দেশৰ নিয়ম লিখা আছে সেইখন আমি সংবিধান বুলি কওঁ। গতিকে তোমালোকে মুখস্থ কৰাৰ প্ৰয়োজন নাই, বস্তুটো বুজি লোৱা। কি বুজি লোৱা চমুকে,
যিটো আমাৰ নিয়ম আছে নিয়মবোৰ য'ত লিখা আছে সেই লিখা কিতাপখনক আমি কি বুলি কওঁ সংবিধান বুলি কওঁ গতিকে এতিয়া হয়তো মই ভাবিছো বুজি পাইছা চাগে তোমালোকে গতিকে এইটো হৈছে আমাৰ সংবিধান গতিকে এই সংবিধানখনৰ কিছুমান ভাগ আছে এতিয়া এই ভাগবোৰ আমি চাওঁ কি হয় ইয়াত আমাৰ আহিলে এটা আছে লিখিত সংবিধান লিখিত আৰু এটা আছে আমাৰ অলিখিত সংবিধান অলিখিত সংবিধান আৰু লিখিত সংবিধান লিখিত মানে কি মই বড়ো কি কৰি আছো লিখি আছো অৰ্থাৎ য'ত দেশৰ নিয়মবোৰ লিখা আছে সেই কিতাপখনে হৈছে আমাৰ কি লিখিত সংবিধান আৰু অলিখিত মানে কি হ'ল য'ত লিখা নাই যিখন দেশৰ নিয়মবোৰ কতো লিখি থোৱা নাই সেই দেশৰ নিয়মবোৰ কি বুলি কৈছে আমাৰ অলিখিত এতিয়া প্ৰথম য'ত সংবিধান লিখা আছিলে সেই দেশখন হৈছিলে আমেৰিকা য'ত সংবিধানখন প্ৰথমে লিখা আছিলে আমেৰিকা আৰু যিখন দেশত বৰ্তমানো লিখা সংবিধান নাই সেইখন হৈছে আমাৰ ইংলেণ্ড সেই দেশখন হৈছে আমাৰ ইংলেণ্ড গতিকে হয়তো তোমালোকে বুজিব পাৰিছা যে কি য'ত দেশৰ নিয়মবোৰ লিখা আছে এখন লিখিত সংবিধান অৰ্থাৎ কওঁতে অলপ খেলিমেলি হৈছে মানে লিখিত মানে হ'ল য'ত দেশৰ নিয়মবোৰ লিখা আছে সেই দেশখন হৈছে সেই সংবিধানখন হৈছে লিখিত সংবিধান আৰু প্ৰথম লিখিত সংবিধান থকা দেশখন হৈছে আমেৰিকা আৰু যিখন দেশত বৰ্তমানো লিখিত সংবিধান নাই সেইখন হৈছে আমাৰ ইংলেণ্ড এইটো হৈছে সংবিধান লিখিত আৰু অলিখিত এতিয়া সংবিধানৰ আৰু ধৰণৰ প্ৰকাৰ আছে লিখিত সংবিধান আৰু অলিখিত সংবিধান পঢ়ি গলো এতিয়া আমাৰ সংবিধানৰ আৰু দুটা প্ৰকাৰ আছে তোমালোকৰ কিতাপৰ মতে সেইকেইটা আহিলে এটা নমনীয় সংবিধান আৰু এটা আছে অনমনীয় নমনীয় অনমনীয় লিখা আগতে দুটা শব্দ লিখি লওঁ এটা হৈছে ফ্লেক্সিবল আৰু এটা হৈছে ৰিজিড ফ্লেক্সিবল আমি এই শব্দটো যেটো আমাৰ ফ্লেক্সিবল যেটো শব্দ কিন্তু আমি প্ৰায় শুনি থাকো যে ফ্লেক্সিবল এটা ফ্লেক্সিবল মানে কি আমি এৰাল কি কৰিছো সহজে এনেকৈ বেকা কৰিব পাৰিছো অৰ্থাৎ ইয়াত ফ্লেক্সিবল আমি ইংৰাজী ব্যৱহাৰ কৰোঁ শব্দটো ঠিক তেনেকৈ আমি এইটো ৰিজিড যেটো শব্দ এই শব্দ আমি খুব কম পাওঁ তথাপিও এই বস্তুটো মানে কি ৰিজিড মানে কি বুজাইছো যেটো সহজে আমি কি কৰিব নোৱাৰো যেনেকৈ আমি এটা সহজে বেকা কৰিব পাৰিছো স্কেল পাত ঠিক তেনেকৈ আমি ডাষ্টাৰটো সহজে কৰিব পাৰিম জানো এইটো নোৱাৰো কিন্তু কথাটো হৈছে আমাৰ এটা সংবিধানৰ লগত এই শব্দকেইটা কি সম্বন্ধ আছে যে ফ্লেক্সিবল অসমীয়াত আমাৰ কয় নমনীয় আৰু ৰিজিড মানে হৈছে আমাৰ অনমনীয় এতিয়া আমাৰ সংবিধানৰ প্ৰকাৰ দিয়া আছে যে নমনীয় সংবিধান আৰু অনমনীয় সংবিধান অৰ্থাৎ যিখন দেশৰ নিয়মবোৰ আমি কি কৰিব পাৰো সহজে সলনি কৰিব পাৰো সেইখনক আমাৰ কি বুলি কৈছে নমনীয় সংবিধান আৰু যিখন দেশৰ সংবিধান আমাৰ সহজে সলনি কৰিব নোৱাৰে সেইখন হৈছে আমাৰ অনমনীয় সংবিধান গতিকে এয়া হৈছে আমাৰ সংবিধানৰ প্ৰকাৰ আমি পালো প্ৰথম লিখিত সংবিধান তাৰপিছত অলিখিত আৰু নমনীয় আৰু এটা হৈছে আমাৰ অনমনীয় সংবিধান গতিকে লেসনটোত এইকেইটা বস্তু দিয়া আছিলে কিন্তু এতিয়া আমি ইয়াৰ প্ৰশ্ন উত্তৰ কিছুমান মাজে মাজে দিয়া আছিলে পাঠটোত সেইকেইটা চাই লওঁ লিখিত সংবিধান কাক বোলে অৰ্থাৎ যিখন দেশৰ নিয়মবোৰ আমাৰ কি কৰা আছে কিতাপত লিখা আছে এইটো হৈছে আমাৰ লিখিত সংবিধান কোন দেশত প্ৰথম লিখিত সংবিধান প্ৰস্তুত হৈছিল আমি পাই গৈছো যে এইটো হৈছে আমাৰ আমেৰিকা অলিখিত সংবিধান বুলিলে আমি কি বুজো যিখন দেশৰ নিয়মবোৰ আমাৰ লিখিত ৰূপত নাই সেইখনে হ'ল আমাৰ অলিখিত আৰু ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত ইংলেণ্ডৰ সংবিধানখন হৈছে যে বৰ্তমানৰ ইংলেণ্ডৰ সংবিধান কি হয় আমাৰ অলিখিত সংবিধান হয় ঠিক তেনেদৰে ইয়াতো দি আছে আমাৰ নমনীয় সংবিধান কাক বোলে নমনীয় মানে এতিয়া কৈছো যে যিখন সংবিধানৰ নিয়মবোৰ খুব সহজে সলনি কৰিব পাৰে সেইখন হৈছে আমাৰ নমনীয় সংবিধান ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতি কেনে ধৰণৰ এটা আমাৰ সুধিছে যে ইংলেণ্ডৰ যিখন সংবিধান তাৰ নিয়মবোৰ আমি কেনেকৈ সলনি কৰিব পাৰো কথাটো হৈছে কি ইংলেণ্ডৰ সংবিধানৰ কোনো লিখাৰ নিয়ম নাই গতিকে সেইখন কি হয় মুখতে অকল হৈ সংবিধানৰ নিয়মবোৰ পালন কৰে গতিকে সেইখন সবতকে কি হয় আমাৰ সহজ সলনি কৰিবৰ কাৰণে সেইকাৰণে আমাৰ ইংলেণ্ডৰ সংবিধান কি হ'ল নমনীয় সংবিধান তাৰপিছত আহিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন নমনীয় নে অনমনীয় আমেৰিকাখন হৈছে সবতকে পৃথিৱীৰ ভিতৰত সবতকে আমাৰ কি হয় ৰিজিড যিখন সহজে সলনি কৰিব নোৱাৰা সংবিধান হৈছে আমেৰিকা গতিকে আমাৰ এয়া হৈছে আমাৰ পাঠটোৰ সংবিধানৰ প্ৰকাৰ আমি পালো কিন্তু তাৰ মাজতে ইয়াত এটা বস্তু দিয়া আছিলে যে
বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা। তিনিটা বস্তু ইয়াত দিছে মাত্ৰ জানি থওঁ আহা বুলি। গতিকে ময়ো অকণমান এই বস্তুটা দুই এষাৰ চমুকৈ কৈ দিওঁ এই বিষয়কেইটানো কি হয় আমাৰ। ইয়াত আমাৰ তিনিটা বস্তু দিয়া আছে, বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা। এই বস্তুবোৰ যদি বুজাবলৈ যাওঁ বহুত দীঘলীয়া হ'ব, গতিকে ইমানবোৰ নুবুজাওঁ, চমুকৈ বুজাই দিওঁ। এতিয়া আমাৰ ধৰি লওক দেশৰ ৰাষ্ট্ৰপতি আছে, তাৰপিছত আহিলে আমাৰ প্ৰধানমন্ত্ৰী, ইয়াত আছে আমাৰ লোকসভা আৰু ইয়াত আছে আমাৰ ৰাজ্যসভা। এতিয়া আমাৰ কি হয়, এই লোকসভা ৰাজ্যসভাই কি কৰে, দেশখন চলিবৰ কাৰণে নিয়মবোৰ বনায়। যে অলপ আগতে যেনেকৈ আমি ক'লোঁ যে আমাৰ 18 বছৰৰ ভোট দিব পাৰে, এইটো এটা উদাহৰণে দিছিলোঁ। তেনেকৈ আমাৰ যেতিয়া দেশৰ নিয়ম যিবিলাক লিখা থাকে বা সংশোধন কৰা থাকে, এতিয়া সেই নিয়মবোৰ কোনে বনায়, লোকসভা ৰাজ্যসভাই বনায়। ঠিক তেনেদৰে এই নিয়মবোৰ বনোৱাৰ পিছত ইয়াক চলাই কোনে, ইয়াক মানুহৰ আগত কয়। এতিয়া ধৰি লওক আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আছে, প্ৰধানমন্ত্ৰীয়ে মানুহৰ আগত কয় যে এইটো দেশত নিয়ম আৰম্ভ হ'ল। যেনেকৈ আমাৰ এতিয়া ক'ভিডৰ কাৰণে কেইদিনমানৰ আগতে আমাৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ দিছিলে যে লকডাউন 1 মাহ সময়। গতিকে এই ঘোষণা কৰা কামটো কাৰ থাকে, প্ৰধানমন্ত্ৰী। এইটো লিখোঁতে ভুল হৈ গৈছিলে, প্ৰধানমন্ত্ৰীয়ে এই কামটো কৰে। গতিকে তেওঁ কি কৰে, অৰ্থাৎ কাৰ্য। গতিকে আমাৰ দেশত তিনিটা ভাগ আছে, সেইকেইটা হৈছে এটা কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। এতিয়া বিধানমণ্ডল হ'ল এইকেইখন হৈছে বিধানমণ্ডল, কাৰ্য অৰ্থাৎ যি কাৰ্য কৰে সেয়া হ'ল আমাৰ প্ৰধানমন্ত্ৰী, কাৰ্যপালিকা। আৰু এটা বস্তু ইয়াত নাই, সেইটো হৈছে আমাৰ কি, ন্যায়পালিকা। ইয়াত লিখিলোঁ ন্যায়পালিকা। আমাৰ ভাৰতখন এখন পৃথিৱীৰ ভিতৰত বৃহৎ ডাঙৰ গণতন্ত্ৰ দেশ হয়। ইয়াত ন্যায়পালিকাটো কি হয়, ইহঁতৰ লগত কোনো ধৰণৰ সম্বন্ধ নাথাকে। কাৰণ ন্যায়পালিকাক আমাৰ দেশৰ কোনো লোকসভা হওক, ৰাজ্যসভা হওক, প্ৰধানমন্ত্ৰী হওক, ৰাষ্ট্ৰপতি হওক, ন্যায়পালিকাক আমাৰ মাজত কোনো হস্তক্ষেপ কৰিব সহজে নোৱাৰে। মই ইয়াত এটা কথা ক'লোঁ, সহজে নোৱাৰে। গতিকে ৰাষ্ট্ৰপতিৰ ওচৰত কিছুমান ক্ষমতা থাকে, সেইবিলাক তোমালোকে অকণমান ডাঙৰ হ'লে পাবা। গতিকে আমাৰ পাঠটোত আজি ইমানেই আছিলে। আৰু এই পাঠটোৰ শেষত কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে। ইয়াত প্ৰশ্ন উত্তৰ কিছুমান দিয়া আছে পাঠটোত। গতিকে এই প্ৰশ্ন উত্তৰবোৰ মই ইয়াত আলোচনা এইকাৰণে নকৰোঁ, তোমালোকে অলপ কিতাপ পত্ৰবোৰ চোৱা, ভালকৈ পঢ়া। ক্লাছটো মাত্ৰ তোমালোকক বুজিবৰ কাৰণে হয়। প্ৰশ্ন উত্তৰৰ কাৰণে তোমালোকে নিজে অকণমান পঢ়িব লাগিব। যদি নিজে নপঢ়া, অকল বোলে ছাৰে বোলে শিকাব, বছ শিকিম পঢ়িম, সেইটো নহয়। তোমালোকে নিজে অলপ চাব লাগিব। গতিকে ক্লাছটো ইমানতে সামৰিলোঁ, এইখিনি তোমালোকলৈ এৰি ৰাখিলোঁ। তথাপিও ইয়াত চমুকৈ কেইটামান প্ৰশ্ন দিয়া আছে, শুদ্ধটো বাছি উলিয়ালোঁ। ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত, এতিয়া হয়তো তোমালোকে গম পাইছা লিখিত হয় নে অলিখিত। ক'লোঁ যে ইংলেণ্ডৰ সংবিধান এতিয়া বৰ্তমানলৈকে অলিখিত হৈ আছে। ভাৰতবৰ্ষৰ সংবিধান অনমনীয়, নমনীয় আৰু এই কথাটো মোক ক'বলৈ থাকি গ'ল যে ভাৰতীয় সংবিধানৰ কথাটো, ভাৰতীয় সংবিধানখন নমনীয়ও নহয়, অনমনীয়ও নহয়। কাৰণ ভাৰতৰ কিছুমান নিয়ম আছে যিবিলাক সলনি কৰিব একেবাৰে নোৱাৰে, কিছুমান নিয়ম খুব আমাৰ সহজে সলনি কৰিব পাৰে। গতিকে আমাৰ ভাৰতীয় সংবিধান কি আছে, নমনীয় আৰু অনমনীয় মিশ্ৰণ হয়। কাৰ্যপালিকা, বিধানমণ্ডল, ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে। এইটো মই চমুকৈ কৈ গৈছিলোঁ যে নিয়ম বনাই কোনে, বিধানমণ্ডলে। গতিকে এইকেইটা হৈছে আমাৰ আজি আলোচনাৰ। ক্লাছটো শেষ কৰিলোঁ ইয়াতে। এই ক্লাছটো শেষ কৰাৰ পিছত তোমালোকক এটা কথা কওঁ, তোমালোকে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব আৰু লাইক আৰু বেল আইকন, এই তিনিটা বস্তু টিপিবলৈ নাপাহৰিবা। কাৰণ কেলৈ, এইটো যদি নকৰা তেতিয়া পিছৰ যিটো মোৰ ক্লাছ আহিব, তোমালোকে হয়তো গম নাপাবা যে মোৰ ক্লাছটো আপডেট হ'ল নে নাই হোৱা। গতিকে আজিলৈ ইমানতে সামৰিলোঁ।